Hello friends, welcome to Splendid Edu. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ চেপ্টাৰ 13 প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতৰ ইন্ট্ৰোডাকশন পাৰ্ট আৰম্ভ কৰিম। চোৱা তেন্তে প্ৰত্যক্ষ সমানুপাত কাক বোলে আগত কৈ লওঁ। যদি এটা ৰাশিৰ মান বৃদ্ধি পায় তেন্তে লগে লগে আন এটা ৰাশিৰ মান বৃদ্ধি পাব আৰু অনুপাত কি হ'ব, সদায় ধ্ৰুৱক হ'ব। ইয়াকে প্ৰত্যক্ষ সমানুপাত বোলে। নাইবা এটা ৰাশিৰ মান হ্ৰাস হোৱাৰ লগে লগে আন এটা ৰাশিৰ মান হ্ৰাস পাব আৰু অনুপাত সদায় কি হ'ব, ধ্ৰুৱক থাকিব। ইয়াকে প্ৰত্যক্ষ সমানুপাত বোলে। চোৱা এতিয়া এক্সাম্পলৰ সহায়ত আমি চাওঁ। সাপোজ আমি ধৰিলোঁ 1 কেজি চাউলৰ দাম 10 টকা, তেন্তে 2 কেজি চাউলৰ দাম কিমান টকা হ'ব, 20 টকা হ'ব। আৰু 3 কেজি চাউলৰ দাম 30 টকা হ'ব। তেন্তে 4 কেজি চাউলৰ দাম হ'ব 40 টকা। এতিয়া চোৱা চাউলৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে চোৱা দামটো বৃদ্ধি পাইছে। তেন্তে এইটো ৰাশিৰ মান বৃদ্ধি হোৱাৰ লগে লগে এইটো ৰাশিৰ মান বৃদ্ধি হৈছে। তেন্তে এইটো কি ক'ব, এইটো ক'ব প্ৰত্যক্ষ সমানুপাত। নাইবা তুমি এনেকৈ ক'ব পাৰিবা, ইয়াত চোৱা লাহে লাহে কি চাউলৰ মূল্যটো হ্ৰাস পাই আছে। 40, 30, 20, 10 চোৱা ইয়াত হ্ৰাস পাইছে, দামটো হ্ৰাস পাইছে আৰু কি পৰিমাণটো এইফালে কি হ্ৰাস পাই আছে। এনেকৈ তুমি ক'ব পাৰা যে এইটো প্ৰত্যক্ষ সমানুপাত। চোৱা 4 কেজি 40 টকা, তেন্তে 3 কেজি 30 টকা। তেন্তে ইফালে লাহে লাহে চাউলৰ পৰিমাণ কমি গৈ আছে আৰু ইফালৰ পৰা লাহে লাহে দামটো কমি গৈছে। তার মানে এটা রাশির হ্রাস হলে আন একটা রাশির হ্রাস হব, প্রত্যক্ষ সমানুপাত। নাইবা এটা রাশির মান বৃদ্ধি পালে আন একটা রাশির মান বৃদ্ধি পাব। সো তেন্তে এইটোক আমি এক্স ধৰিছোঁ চাউলৰ পৰিমাণ, তেন্তে এইটো কি হ'ব, x1 হ'ব প্ৰথম 1 কেজি, আৰু এইটো কি হ'ব y1 হ'ব, আৰু এইটো কি হ'ব x2, এইটো কি হ'ব x3, এইটো হ'ব x4, আৰু এইটো হ'ব y2, এইটো হ'ব y3, এইটো হ'ব y4। তেন্তে ইয়াৰ কি হ'ব, অনুপাত সদায় কি হ'ব, ধ্ৰুৱক হ'ব, অৰ্থাৎ সমান হ'ব। চোৱা কেনেকৈ হয়, x1 বাই y1, x1 ৰ মান কিমান 1, y1 ৰ মান 10। হয় এতিয়া আমি আৰু এটা চাওঁ, x2 বাই y2, অনুপাত কি সদায় ধ্ৰুৱক হ'ব প্ৰত্যক্ষ সমানুপাতত, হয় নে নহয় এইটো চাই আছোঁ। সো x2 কিমান আছে 2, 2 কেজি আছে x2, তেন্তে y2 কিমান আছে ইয়াত 20। এইটো ভাগ কৰি চোৱা, কটাকটি কৰি চোৱা 1/10 হ'ব। প্ৰত্যেকটোতেই চোৱা x3 বাই y3, x3 কিমান আছে 3 আৰু y3 30 ইকুয়াল টু, এইটো কটাকটি কৰি চোৱা 1/10 হ'ব। কিন্তু প্রত্যেকটো অনুপাতে কি আছে 1/10 হৈছে। প্রত্যেকটোৰ অনুপাত x1 y1 10, x2 বাই y2 10, x3 বাই y3 10, x4 বাই y4 10 হ'ব। তেন্তে আমি ইয়াত এনেকৈ লিখিব পাৰি যে x1 বাই y1 ইকুয়াল টু x2 বাই y2 ইকুয়াল টু x3 বাই y3 ইকুয়াল টু x4 বাই y4 ইকুয়াল টু কি হৈছে 1/10, আৰু 10 টো কি ধ্ৰুৱক, আমি কি বুলি ধ্ৰুৱক ধৰি ল'ব পাৰোঁ যে 1/10 হ'ল কি। আৰু এনেকৈ আমি চাব পাৰি যে প্ৰত্যক্ষ সমানুপাতত আছে নে নাই দুটা ৰাশি। এতিয়া ইয়াক লিখে কেনেকৈ, চোৱা ইয়াক লিখাৰ নিয়মটো হ'ল x is directly proportional to y। এতিয়া চোৱা তেন্তে আমি x ইকুয়াল টু এই চিহ্নটো আমি উঠাই দিম। চিহ্নটো উঠাই দিয়াৰ লগে লগে এটা কি ধ্ৰুৱক আহিব। তেন্তে আমি কে বুলি দিলোঁ ধ্ৰুৱকটো। ধ্ৰুৱকটো কি কে হ'ল কি ধ্ৰুৱক, কে ধ্ৰুৱক। তেন্তে চোৱা x বাই y, ইয়াত কি আছে সোঁফালে y আছে, আৰু যদি আমি পক্ষান্তৰ কৰোঁ ইয়াত পূৰণ আছে, এইফালে আহি কি হ'ব হৰণ হ'ব। কিন্তু x বাই y ইকুয়াল টু কে,
তাৰ মানে দুটা ৰাশিৰ অনুপাত সদায় কি হ'ব, ধ্ৰুৱক হ'ব। চোৱা ইয়াত আমি যে পাইছোঁ, এই উদাহৰণটোত আমি পাইছোঁ যে দুটা ৰাশিৰ অনুপাত সদায় কি হৈছে, ধ্ৰুৱক হৈছে। প্ৰত্যেকটোৰ অনুপাত কি হৈছে, ধ্ৰুৱক। 1/10 আৰু এইটো হ'ল ধ্ৰুৱক, যাৰ পৰিৱৰ্তন নাই। 1/10 প্ৰত্যেকটোত আমি 1/10 পাইছোঁ। ইয়াক এনেকৈ লিখে। চোৱা এতিয়া এটা এক্সাম্পল, প্ৰত্যক্ষ সমানুপাতত আছেনে নাই পৰীক্ষা কেনেকৈ কৰিব লাগে, অৰ্থাৎ আৰু খালী ঠাই থাকিলে কেনেকৈ পূৰ কৰিব লাগে। চোৱা ইয়াত এক্সৰ মান ইয়াত আছে 1 2 3 4, সমান আকাৰে বৃদ্ধি পাইছে, নিশ্চয় এইটো 5 হ'ব। ইয়াত চোৱা 4 8 12, নিশ্চয় ইয়াত 16 হ'ব। সমান আকাৰে 4 4 কৰি পাৰ্থক্য আছে, সমান আকাৰে বৃদ্ধি পাই আছে। তেন্তে এইটো কি হ'ব, প্ৰত্যক্ষ সমানুপাত। কাৰণ ইয়াত চোৱা এটা ৰাশিৰ মান বৃদ্ধি পোৱাৰ লগে লগে আন এটা ৰাশিৰ মান বৃদ্ধি পাই আছে। তেন্তে আমি জানো কি যে প্ৰতিটোৰ অনুপাত কি হয়, সমানুপাতিক হয়। তেন্তে এইটো x1, এইটো x2, এইটো x3, এইটো x4, এইটো x5, এইটো y1, y2, y3, y4, y5। তেন্তে চোৱা কেনেকৈ এই খালী ঠাইটো আমি পূৰ কৰিম। তেন্তে আমি জানো প্ৰতিটো অনুপাত কি হয়, ধ্ৰুৱক হয়। তেন্তে x1/y1 ইকুয়াল টু, ইয়াতে আমাৰ উলিয়াব লাগে। তেন্তে আমাৰ এইটো কি x4, তেন্তে x4/y4 লম অনুপাত। এই প্ৰতিটো অনুপাত কি হ'ব, দুইটাৰ মিলি অনুপাত কি হ'ব, ধ্ৰুৱক, সমান অনুপাত হ'ব। তেন্তে আমি ইয়াত মানটো বহালে আমি এই মানটো পাম। চোৱা x1ৰ মান 1, y1ৰ মান 4 ইকুয়াল x4ৰ মান 4, y4ৰ মান দিয়া নাই, আৰু y4ৰ মানটো আমাৰ উলিয়াব লাগে। এতিয়া আছো আমি বজ্ৰ গুণন কৰিম। 1 × y4, y4 ইকুয়াল টু 4 × 4 কিমান হ'ব, 16 হ'ব। 4 × 4, y4 ইকুয়াল টু 16। y4ৰ মানটো বেলেগ এটা অনুপাত লৈ আমি উলিয়াব পাৰোঁ। সাপোজ এইটো আমি ললো x2/y2 ইকুয়াল টু x4/y4। ইয়াত আমি যদি মান বহাও তথাপি আমি y4ৰ মান পাম। চোৱা x2 কিমান আছে 2, y2 কিমান আছে 8, x4 কিমান আছে 4, আৰু y4 9। এতিয়া আমি বজ্ৰ গুণন কৰিম। 2 × y4 ইকুয়াল টু 8 × 4, এটা আমি বজ্ৰ গুণন কৰিলো। এতিয়া y4 ইকুয়াল টু 8 × 4, 2 ইয়াত পূৰণ আছে, সোঁফালে গৈ কি হ'ব, হৰণ হ'ব, পক্ষান্তৰ কৰা হ'ল। ইয়াত কটাকটি কৰা 2, তেন্তে y4 ইকুয়াল টু কিমান হ'ব, 8 × 2 16। ঠিক তেনেকৈ যদি আমি x3/y3 ইকুয়াল টু x4/y4 লওঁ তথাপিও আমি উলিয়াব পাৰিম। x3/y3 ইকুয়াল টু x4/y4। ইয়াতে মান বহালে আমি y4ৰ মান আমি পাই যাম 16। কাৰণ আমি আগতে কৈছোঁ যে প্ৰতিটো অনুপাত কি হয়, ধ্ৰুৱক হয়, সমান হ'ব। তেন্তে ইয়াৰ অনুপাত যি, ইয়াৰ অনুপাত সেই একেই, সেইকাৰণে সমান বুলি লিখা হয়। ঠিক তেনেকৈ আমি এইটো উলিয়াব পাৰিম x5টো যিকোনো এটা অনুপাত লৈ। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।